ফাৰ্ষ্ট মই চৰাইকেইটাক চাউল দিম। এইকেইটা চাউল উশাহ চাউল কিনি আনিছিলোঁ দোকানৰ পৰা, এতিয়া দিম আৰু একে ৰৈ আছে এইবিলাকে। কুৰ 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 কুৰ। সৰুৰ পৰা হাতত খোৱা অভ্যাস যে, হাততে খায় আৰু এতিয়া ভয় নকৰে আৰু মানুহ। এনেকুৱাই হয়, জীৱ জন্তু বা চৰাই চিৰিকটি যি হওক, সৰুৰ পৰা মৰম কৰিলে এনেকুৱা সিহঁতেও মৰম কৰে। ফাইনেলি গা পা ধুই ৰেডি হ'লোঁ। এতিয়া অলপ ওলাই যাম, লগৰ এটা ঘৰত যাম, তাৰপিছত পথাৰৰ ফালে ঘূৰিব যাম। আপোনালোকে চাই থাকক ভিডিঅ' বা নেদেখিব। আৰু এইখন হৈছে মোৰ বাচন্তীখন, কিন্তু মই বাচন্তীখন লৈ নাযাওঁ, মই KTM এখন লৈ যাম। আপোনালোকে চাই থাকচোন কোনখন KTM হয়। আৰু এইফালে লেখা আছে মোৰ ৰুমটো আৰু পিকু ৰক। টেং টেং টেং, এইখন মোৰ KTM খন। इसका सीट देखिए, इसका पीछे चाका देखिए, पूरा KTM, पूरा हाई फाई। চ' আহি পালোঁ লগৰটোৰ ঘৰ। এতিয়া দেখুৱাবলৈ গৈছোঁ অমিত ভাই আছেনে নাই বা। অমিত কি দেখিছ এইবিলাক, মানে আহি বোলে ফাৰ্ষ্ট আহিয়েই মানে কি কাম কৰি আছিল আমাৰ ঘৰত পিছফালে। কাম কৰি থাকোঁতে একদম পুৰা জছত কিবা কিবি বাঁহ চাহ কাটি আছিল, একদম পুৰা লাগি গ'ল। আমাৰ অমিত ভাই का रूम ये ले, ये है पूरा का पूरा स्टूडियो। इधर ही होता है एडिटिंग वगैरह वगैरह सब कुछ होता है। मीन्स সি কভাৰ ভিডিঅ' বনায় ন, আৰু কি বনায় আমাৰ অমিত ভাই ক'ব ভালকৈ। পোনপ্ৰথমে নমস্কাৰ জনালোঁ আপোনালোকক। মানে কি আমাৰ চেনেলটোৰ নাম হৈছে এনাজৰী এক ডান্স গ্ৰুপ। আমাৰ গাঁৱৰে সকলোৰে মৰমৰ মানে কি সৰু কণ ভাইটি ভণ্টি বা লগতে ইচ্ছুক কোনোবা যদি এক্টিং ভাল পায়, লগতে কোনোবা ডান্স কৰি ভাল পায়, মানে নিজৰ প্ৰতিভাবিলাক তাৰমানে আমাৰ চেনেলৰ জৰিয়তে মানে দেখুৱাব পাৰে আৰু সেইটো আমি মানে সুযোগ দিছোঁ। আমাক মানে কি আমি নিজে কিবা এটা উদ্দেশ্য লৈ এইটো চেনেলটো খুলিছোঁ। ক্ষীৰোদ দা, মই আৰু লগতে আমাৰ পিকেও আছে। বহুত মোৰ বন্ধু জড়িত হৈ আছে মোৰ চেনেলটো। অকল মোৰে চেনেল নহয়, সকলোৰে চেনেল। সকলোৱে মানে আপোনালোকৰ আৰু এটা কথা ক'ব বিচাৰোঁ, আপোনালোকৰ ছাপোৰ্ট বহুত মানে লগা হৈ আছে আমাৰ চেনেলটোত। আপোনালোকে চাব। লগতে আমি কিছুমান শ্বৰ্ট ফিল্মো কৰোঁ বা শ্বৰ্ট ষ্টৰি টাইপৰ সেনেকুৱা কৰোঁ, ফানী ষ্টৰি। লিংকটো দি দিব, আমাৰ পিকে ভাই লিংকটো দি দিব, ডিছক্ৰিপশ্যনত মই দি দিম বাৰু। ঠিকে আছে। তো ভাই লোক, আমি আহিছোঁ এতিয়া পথাৰৰ ফালে। তেতিয়া কৈছিলোঁ মই ফাৰ্ষ্ট মই পথাৰৰ ফালে ঘূৰিব যাম। চ' পথাৰৰ ফালে ঘূৰিব আহিছোঁ উইথ কেপি লৈ পেলাই। আৰু মোৰ লগত আছে ভাস্কৰ ভাই আৰু অমিত ভাই, দো হেণ্ডচম ব্ৰো। ভাই শিখৰলৈকে और मैं মানে सिग्नेचर और मेरे पास है केपी। তাৰমানে इसके बिना अधूरा है আৰু জীৱন। इसके बिना इवनिंग अधूरा है। টেং টেং টেং, এয়া হৈছে আমাৰ চুইচ গেট। আমি য'ত নেকি সদায় ইভিনিং সময় টাইমটো আমি ইয়াতে স্পেণ্ড কৰোঁ। চৌদিশে আছে পথাৰৰ ধুনীয়া মজা চিনাৰী। আৰু ইয়াতে ধুনীয়া মুকলি হাৱা খাবৰ কাৰণে এটা ভাল প্লেচ হয়। ইয়াতে আহি আড্ডা মাৰিব ভাল প্লেচ হয়। ইয়াতে ধুনীয়া এটা চাউণ্ড দি আছে, মই মাছ বুলি ভাবিছিলোঁ, কিন্তু বৰালি মাছ নহয় বাৰু, পানীৰ শব্দ হয়। তো হেল্ল' ভাই লোক, আমি আহি আছোঁ এতিয়া। ক'ত আহিছোঁ নি? বৰ্তমান প্ৰেক্টিছ কৰি আছে, আমাৰ টিমটোৱে প্ৰেক্টিছ কৰি আছে। কিছুমান অফিচিয়েল চং আহিব, অকণমান কিবা এটা দুখাম আৰু। চ' আমি তাকে চাব আহি আছোঁ। কোনে লোক চ' গানৰ প্ৰেক্টিছ কৰি আছে। এইটো হ'ল আমাৰ জুনিয়ৰ জুবিন।
এইফালে আছে আমাৰ অঞ্জলি মুজে মাত চৰনা ইয়াৰ আৰু এইফালে আছে আমাৰ বাইদেউ বিউটিফুল বাইদেউ আৰু আছে আমাৰ ক্ষীৰত ভাই পূৰা একদম গিটাৰ মাৰি আছে আৰু আছে মাধুৰ্য মই যে দেখুৱাইছিলোঁ তেতিয়া ফাৰ্ষ্ট এক্টিং প্লাছ ছিংগাৰ আৰু এইফালে আছে আমাৰ অমিত ভাই most handsome guy of this channel. So চাওঁ বুলি নাচাওঁ কিন্তু চাই পাওঁ কি কৰিবা আৰু ন এইবিলাক হৈছে আমাৰ বিউটিফুল বহুত বিউটিফুল ছোৱালীবিলাক আৰু